পৃথক ৰাজ্যৰ দাবীত দিল্লীত মহাৰেলী। সহস্ৰাধিক প্ৰতিবাদকাৰীয়ে উত্তাল কৰিলে দিল্লীৰ ৰাজপথ। সুকীয়া বড়োলেণ্ড, গোৰ্খালেণ্ড, বিদৰ্ভ ৰাজ্যৰ দাবী প্ৰতিবাদকাৰীৰ। পৃথক ৰাজ্যৰ দাবীত যি প্ৰতিবাদ সেয়া দিল্লীৰ ৰাজপথত তুংগত পৰিলক্ষিত হৈছে। এপছৰ লগতে বিভিন্ন সংগঠনে ইতিমধ্যে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছে আৰু কেইবাটাও দল সংগঠনে বড়োলেণ্ড, পৃথক বিদৰ্ভ ৰাজ্য লগতে পৃথক গোৰ্খালেণ্ডৰ দাবীত এই প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰা হৈছে। এই প্ৰতিবাদী কাৰ্যসূচীত কেইবাটাও সংগঠনৰ নেতৃত্বই অংশগ্ৰহণ কৰিছে। দেশৰ বিভিন্ন প্ৰান্তত পৃথক ৰাজ্যৰ দাবীত আন্দোলন অব্যাহত ৰখা সংগঠনসমূহৰ ঐক্য মঞ্চ নেশ্যনেল ফেডাৰেশ্যন ফৰ নিউ ষ্টেটৰ প্ৰতিবাদত সোমবাৰে এইদৰে উত্তাল হৈ পৰিল দিল্লীৰ ৰাজপথ। ৰাজঘাটৰ পৰা সংসদ মাৰ্গলৈ উলিওৱা এই প্ৰতিবাদী সমদলত অংশ লৈ সহস্ৰাধিক প্ৰতিবাদকাৰীয়ে দিল্লীৰ ৰাজপথত তুলিলে সুকীয়া বড়োলেণ্ড, গোৰ্খালেণ্ড, বিদৰ্ভ আদি ৰাজ্যৰ দাবী। ভাৰতবৰ্ষত পৃথক ৰাজ্য বিচৰা দল সংগঠনে একত্ৰিত হৈ পেলাই ইয়াত ধৰ্ণা কাৰ্যসূচী কৰিছে। বৰ্তমান মোদী চৰকাৰে নিৰ্বাচনৰ যিটো প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল সেইটো পূৰণ নকৰাৰ কাৰণে আজি প্ৰতিবাদত আজি ওলাই আহিছে। পুৱা প্ৰায় 9:30 বজাত মহাত্মা গান্ধীৰ সমাধিস্থলৰ সমীপত সমবেত হয় পৃথক ৰাজ্যৰ দাবী কৰি অহা 7 সংগঠনৰ নেতা কৰ্মী। তাৰ পিছতে পৃথক ৰাজ্যৰ দাবীত ৰাজঘাটৰ পৰা মহাৰেলী কৰি সংসদ মাৰ্গত উপস্থিত হৈ গৈ প্ৰতিবাদকাৰীসকল। সমদলৰ অন্তত সংসদ মাৰ্গত অনুষ্ঠিত হয় বিশাল প্ৰতিবাদী সভাও। বড়োলেণ্ড, গোৰ্খালেণ্ড, বিদৰ্ভ, ত্ৰিপুৰালেণ্ড, পূৰ্বাঞ্চল, বুন্দেলখণ্ড আদি পৃথক ৰাজ্যৰ দাবীত দেশজুৰি দীৰ্ঘদিনীয়া প্ৰতিবাদ অব্যাহত আছে। এনে প্ৰতিবাদৰ পৰিপ্ৰেক্ষিততে ক্ষমতালৈ আহিলে বিজেপি চৰকাৰে পৃথক ৰাজ্যৰ দাবী বিবেচনা কৰিব বুলি সাধাৰণ নিৰ্বাচনৰ পূৰ্বে প্ৰতিশ্ৰুতি দিছিল নৰেন্দ্ৰ মোদীয়ে। প্ৰতিবাদকাৰীসকলৰ অভিযোগ, শাসনলৈ আহিয়েই প্ৰতিশ্ৰুতি পাহৰি গ'ল প্ৰধানমন্ত্ৰীয়ে। सिर्फ वोट के लिए राजकारण चला रहे हैं। उनको विदर्भ, बोडोलैंड, त्रिपुरालैंड देने में कोई इंटरेस्ट नहीं है। हमारे डिमांड का राजकारण करके वो सिर्फ खुद को इलेक्ट करवाना चाहते हैं। নৱ ভাৰতৰ বাবে নতুন ৰাজ্য এই শ্লোগানেৰে পৃথক ৰাজ্যৰ দাবীত উলিওৱা প্ৰতিবাদী সমদলত অংশ লোৱা দল সংগঠনৰ নেতৃত্বই শীঘ্ৰে পৃথক ৰাজ্যৰ দাবী মানি নললে আগন্তুক নিৰ্বাচনত বিজেপিয়ে ইয়াৰ পৰিণাম ভুগিব লাগিব বুলিও হুংকাৰ দিয়ে। নতুন দিল্লীৰ পৰা কেমেৰা পাৰ্চন সুৰমান সিঙৰ সৈতে নৱজিত বৰঠাকুৰ, DY 365।